জেনেৰেশ্যন বিটা বেবী আহিছে পৃথিৱীলৈ। ভাৰতবৰ্ষত যোৱা 1 জানুৱাৰী তাৰিখে প্ৰথমটো বিটা বেবীয়ে জন্মগ্ৰহণ কৰিলে। 2025 চনৰ পৰা 2039 চনলৈকে যিমানখিনি শিশুৱে পৃথিৱীত জন্মগ্ৰহণ কৰিব, এই সকলোবিলাক হ'ব বিটা বেবী। তীব্ৰ প্ৰত্যাহ্বান আৰু বহু প্ৰতিযোগিতাৰ মাজত এইখিনি শিশুৱে জীৱন নিৰ্বাহ কৰিব লাগিব। 2025 চনৰ 1 জানুৱাৰী তাৰিখে পুৱতি নিশা 12:03 প্ৰথমটো বিটা বেবী ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰিলে মিজোৰামত। অৰ্থাৎ মিজোৰামে পালে ভাৰতবৰ্ষৰ প্ৰথমটো বিটা বেবী। মিজোৰামৰ চিনাদ হস্পিটেলত এই বেবীটোক চিজাৰিয়ান পদ্ধতিৰে ডেলিভাৰী কৰা হয়। বেবীটোৰ ওজন প্ৰায় 3 কেজি 100 গ্ৰাম। নাম ৰখা হৈছে ফ্ৰেংকি। অৰ্থাৎ ভাৰতবৰ্ষৰ প্ৰথমটো বিটা বেবীৰ নাম ফ্ৰেংকি, যাৰ ঘৰ মিজোৰাম। আটাইতকৈ গুৰুত্বপূৰ্ণ তথা তাৎপৰ্যপূৰ্ণ কথাটো হ'ল আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, ৰবটিক টেকনলজি আৰু পৰিৱেশ বিজ্ঞানৰ ন উদ্ভাৱনৰ লগত এই বিটা বেবীসমূহে জীৱন নিৰ্বাহ কৰিব লাগিব। 2025 চনৰ পৰা 2039 চনলৈকে যিমানখিনি শিশুৱে জন্মগ্ৰহণ কৰিব, ইতিমধ্যে আমি উল্লেখ কৰিছোঁ এই সকলোবিলাক হ'ব জেনেৰেশ্যন বিটা বেবী। ইয়াৰ আগৰ সময়ছোৱাত অৰ্থাৎ 2010 চনৰ পৰা 2024 চনলৈকে যিমানখিনি শিশুৱে জন্মগ্ৰহণ কৰিলে, এই সকলোবিলাক শিশু আলফাৰ কেটেগৰীত ধৰা হৈছে। বিশ্ববিশ্ৰুত পৰিৱেশ বিজ্ঞানী মাৰ্ক মেকক্ৰিণ্ডেলে এই AI যুগৰ যিসমূহ বিটা চাইল্ড আহিব, তেওঁলোকক লৈ কৰিছে বহু পৰিকল্পনা। পিছে এই জেনেৰেশ্যন বিটা বেবী কি? নিশ্চয়কৈ এই প্ৰশ্ন আপোনালোকৰ মনলৈ আহিছে, আৰু ইয়াক কিয় ক্লাছিফিকেশ্যন কৰা হৈছে বিটা বেবীৰ তালিকাত? এই সমগ্ৰ বিষয়লৈ আমি এক ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ। এইবাৰ এই ভিডিঅ' আপোনালোকৰ মাজত আগবঢ়াইছোঁ আৰু এই প্ৰতিবেদনৰ পৰা আজি বিদায় লৈছোঁ। ইতিমধ্যে উল্লেখ কৰিছোঁ 1 জানুৱাৰীৰ পৰা বিশ্বত যিমান শিশুৰ জন্ম হ'ব, এই সকলোবোৰ হ'ব জেনেৰেশ্যন বিটা বেবী। এই শিশুসকলে কৃত্ৰিম বুদ্ধিমত্তা আৰু ভাৰ্চুৱেল বাস্তৱতাৰ সৈতে আধিপত্য থকা পৃথিৱীত বাস কৰিব। বহুতো প্ৰযুক্তিগত উন্নতিৰ সাক্ষী হ'ব এইসকল লোক। জেন বিটা নামটো গ্ৰীক বৰ্ণমালাৰ পৰা লোৱা হৈছে। অনুকৰণ কৰা হৈছে আলফাৰ জেনেৰেশ্যনক। এই প্ৰজন্মই সংযুক্ত হোৱা আৰু নিজকে প্ৰকাশ কৰাৰ মাজত যথেষ্ট ভাৰসাম্যতা বিচাৰি পাব। সামাজিক গৱেষক মাৰ্ক মেকক্ৰিণ্ডেলে বিশ্বাস কৰে যে জেনেৰেশ্যন বিটায়ে নিজৰ পিতৃ মাতৃয়ে দিয়া সংস্কাৰৰ সৈতে সুৰক্ষিত আৰু চিন্তাশীল ডিজিটেল পৰিচয় গঢ়ি তুলিব। ফলত অনলাইন আৰু বাস্তৱ জীৱনৰ মাজত সামঞ্জস্যতা ৰক্ষা কৰিব পাৰিব। 2035 চনলৈ বিশ্বৰ মুঠ জনসংখ্যাৰ 16% হ'বগৈ বিটা বেবী ফ্ৰেংকিৰ উত্তৰসূৰী। ফ্ৰেংকিৰ দৰে শতসহস্ৰ AI যুগৰ সন্তানক লৈ অলেখ আশা পুহি ৰাখিছে মাৰ্ক মেকক্ৰিণ্ডেলৰ দৰে সমাজ বিজ্ঞানী। জেনেৰেশ্যন জেড আৰু জেনেৰেশ্যন আলফাৰ পিছত বিটা বেবী যুগৰ আৰম্ভণিৰে বিশ্বই নতুন যুগত ভৰি দিয়া বুলি ঘোষণা কৰিছে আন বহু সমাজ বিজ্ঞানীয়ে। পৰৱৰ্তীত সমাজ ব্যৱস্থাক লৈ সমাজ বিজ্ঞানীসকলে প্ৰজন্মসমূহক বিভিন্ন কেটেগৰীত ভাগ কৰিছে। 1901 পৰা 1927 দি গ্ৰেটেষ্ট জেনেৰেশ্যন। বিশ্বযুদ্ধৰ সময়ত বা পিছৰ সময়ছোৱাৰ উদ্বেগজনক দুচিন্তাৰে জীৱনশৈলী আৰম্ভ কৰিছিল এই জেনেৰেশ্যনৰ লোকসকলে। এনেকৈ আহি 1981 পৰা 1996 লৈ জেনেৰেশ্যন ৱাই। এই প্ৰজন্মৰ শিশুসকল ইণ্টাৰনেটৰ সৈতে ডাঙৰ হৈছে। সামাজিক দায়বদ্ধ, চিন্তাশীল, আৱেগিক আৰু বস্তুবাদতকৈ অভিজ্ঞতাক গুৰুত্ব দিছে এই প্ৰজন্মৰ লোকসকলে। জেনেৰেশ্যন জেড 1997 চনৰ পৰা 2010 চন। এই প্ৰজন্মৰ পৰাই স্মাৰ্টফোনৰ বিকাশ, ছ'চিয়েল মিডিয়াৰ উত্তৰণ আদিৰ সাক্ষী হৈছে। জেনেৰেশ্যন আলফা 2010 পৰা 2024। এইটো প্ৰজন্মই স্মাৰ্ট ডিভাইচৰ সৈতে সহাৱস্থান, AIৰ সৈতে পৰিচয় আৰু প্ৰযুক্তিগত দিশত বিকাশৰ সৈতে ডাঙৰ হৈছে। আৰু 2025 পৰা 2039 চনলৈ জেনেৰেশ্যন বিটা। এই সময়ৰ শিশুসকলে AIৰ দ্ৰুত বিকাশ, ৰবটিক টেকনলজিৰ মাজত জীৱনৰ যুঁজ দিব লাগিব। আৰু এই সকলোবোৰ অতিক্ৰম কৰি এই জেনেৰেশ্যন শিশুসকল কিদৰে সমাজত আগবাঢ়ি যায়, সেয়া 2039 চনৰ পিছৰ সময়ছোৱাত অধিক পৰিস্ফুট হৈ পৰিব।